Behind closed doors, I'm a fool for your love. Hello guys, স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল ফিটনেছ আইডিয়াত মই বিতুপন। তো আজি ডিসকাশন কৰিম মাল্টিভিটামিনছৰ ওপৰত। তো মাল্টিভিটামিনছৰ ওপৰত মই আগতে এটা ভিডিঅ' বনাই থৈছোঁ, বাট যেহেতু আপোনালোকে বুজি পাইছে ৱৰ্ডটো শুনিয়ে, মাল্টিভিটামিনছ মানে বহুত ভাইটামিনছ থাকে, এটা ভাইটামিনছ নাথাকে। যেহেতু এটা টেবলেটেই থাকে, বাট এটা টেবলেটত বহুত কেইটা ভাইটামিনছ থাকে, বা আমি যিবিলাক খোৱা বস্তু খাওঁ সেইবিলাক বস্তুটো মানে বহুত বেলেগ বেলেগ ধৰণৰ ভাইটামিনছ থাকে। যেনেকৈ আপোনালোকে শুনিছে চাগে বি কমপ্লেক্স বুলি কয়, মানে B1ৰ পৰা B12, B1, B2, B3, B4, B5, B6 এণ্ড B12। তাৰপিছত আপোনালোকৰ কেলছিয়াম আহে, তাৰপিছত মিনাৰেলছ আহে, জিংক আহে, মেগনেছিয়াম আহে, পটেছিয়াম আহে, বহুত বস্তু মেনি মোৰ। তো মই আজি ভিটামিন B1ৰ ওপৰত ক'ম। তাৰপিছত মই এইকেইদিনত মানে 3-4 দিনত মই গোটেইকেইটা দি দিম। আজি 2 বা 3টা মই বনাম। তো আজি প্ৰথম ভিডিঅ'টো মই বনাম B1ৰ ওপৰত। তো যিবিলাকে জানে সিহঁতেতো ঠিক আছে, বাট যিবিলাকে নাজানে আই থিংক এই ভিডিঅ'টো সিহঁতৰ কাৰণে বহুত বেছি ইউজফুল হ'ব, বহুত বেছি দৰকাৰী হ'ব। কাৰণ বহুতে ভাবে যেতিয়া ৱৰ্কআউট কৰে ল'ৰা এটা বা ছোৱালী এজনীয়ে যেতিয়া টেবলেটছ খায়, তেতিয়া ভাবে যেন টেবলেটছ খাই ফিটনেছটো বনাই আছে। তেনেকুৱা নহয়, এইটো মাল্টিভাইটামিনছ, কেলছিয়াম, ভিটামিন ই চবেই খাব পাৰে যেতিয়া বডিত ডিফিচিয়েঞ্চি হয়, যেতিয়া দৰকাৰ হয়। তো আপোনালোকে কেনেকৈ গম পাব যেন আপোনাৰ বডিত ভিটামিন B1টোৰ ডিফিচিয়েঞ্চি হৈছে, তো সেই বিষয়ে মই ক'ম। তো ভিটামিন B1টো প্ৰথম হ'ল কাম কি কৰে, ভিটামিন B1ৰ কাম কি। ভিটামিন B1 বা থিয়ামিন বুলি কয়, ঠিক আছে। কিহৰ কাৰণে অভাৱ ঘটে বডিত ভিটামিন B1ৰ, মানে বডিয়ে ভিটামিনছবিলাক নিজেই বনাব পাৰে, বাট এটা টাইমত কি হয়, ডিফিচিয়েঞ্চি হয়। আৰু কিছুমান খোৱা বস্তুৰ পৰা আমি সেইবিলাক বস্তু পাই থাকোঁ। যেতিয়া সেই বস্তুবিলাক খোৱা নাযায়, ধৰক আপুনি ভাত সময়মতে নাখালে, আপেল নাখায়, আপেল বুলি নকওঁ মই, ফ্ৰুটছ নাখায়, বা গ্ৰীণ চব্জি নাখায় বহুতে, কিছুমানেতো মেগী খাই খাই কটাই দিয়ে বহুত। তো সেইবিলাকৰ ডিফিচিয়েঞ্চি হয়, ভিটামিনছবিলাকৰ ডিফিচিয়েঞ্চি হয়। ডিফিচিয়েঞ্চি হ'লে কি কি হয় মই সেইটোৱে ক'ম। তো B1ৰ ডিফিচিয়েঞ্চি হ'লে আপোনাৰ প্ৰথম হ'ব যেন আপোনাৰ এপেটাইট যিটো ছিষ্টেম, ভোক কমিব, ভোক নালাগে, খাব মন নাযাব একদম। মানে যদি মানে মায়ে আনি কেনে কাঁহীখন থৈছে আপোনাৰ আগত বা তোমাৰ আগত, খাব মন নাযাব, মানে যিমান ভাল বস্তুৱেই থাকক, যিমান ডিলিচিয়াছ ফুডেই হওক, খাব মন নাযায়। তো লছ অফ এপেটাইট ভিটামিন B1ৰ কাৰণে সেইটো মানে বহুত বেছি হয়, বহুতৰ হয়। তাৰপিছত আৰু এটা হ'ল ফ্ৰাষ্ট্ৰেশ্যন, সৰু সৰু কথাত ফ্ৰাষ্ট্ৰেশ্যন এণ্ড হেণ্ডেল কৰিব নোৱাৰা কথা কিছুমান, ফ্ৰাষ্ট্ৰেটেড হয় সৰু সৰু কথা। মাৰ্কছ ইমান আহিল, ভাই 97 পালোঁ, ফ্ৰাষ্ট্ৰেট কি হ'ব, আৰে ইয়াৰ, আৰে মোৰ ছাপ্লিমেণ্ট খতম, ৱৰ্কআউট কেনেকৈ কৰিম, আৰে মোৰ তো ভাই আজি বাইকত পেট্ৰল নাই। সৰু সৰু কথাত মানে যিটো বস্তুত আপুনি কণ্ট্ৰল কৰিব পাৰে। তো যিহেতু ভিটামিন B1টোৰ অভাৱ হৈছে, হ'ব পাৰে। তাৰপিছত আৰু এটা হ'ল আপোনাৰ কাম কৰিলে যিটো ভাগৰ, সেইটো নহয়। কেতিয়াবা চাব আপোনাৰ জ্বৰ উঠিলে বা চৰ্দি হ'লে এটা ভাগৰ লাগে, কাম কৰিব মন নাযায়। তো সেইটো এনি টাইম লাগিব। আপুনি যদি বেয়া বস্তু নাখায়, এডিক্টেড নহয় আপুনি, সেই বস্তুটো আপোনাৰ ভাগৰ লাগিব। কিবা এটা কৰিব দিলে বা কিবা এটা কৰিব গ'লেই ভাগৰ লাগিব, এই মন নাই, আলচি, মানে এটা যে কয় ন এলেহুৱা, আপোনাৰ সেইটো হ'ব। তো আৰু এটা হ'ল টিংলিং চেনচেশ্যন বুলি কয়। মই যেতিয়া মেডিচিন ৰিপ্ৰেজেণ্টেটিভত আছিলোঁ তেতিয়া পঢ়াইছিল আমাক টিংলিং চেনচেশ্যন। টিংলিং চেনচেশ্যন মানে কি, এই আমি যে আগত এটা গেম খেলিছিলোঁ, ইয়াতে লাহেকৈ মাৰি দিলে মানে জিনজিনাই, তো সেই টিংলিং চেনচেশ্যন হয় বাইচেপত আৰু আপোনাৰ ভৰিত, আপোনাৰ হাতত এণ্ড ভৰিত টিংলিং চেনচেশ্যন হয়। তো সেই টিংলিং চেনচেশ্যনটো
হ'লে আপুনি বেছিকৈ যদি হৈ থাকে তো গম পাব ভিটামিন B1 অভাৱ হৈছে, ডিফিচিয়েঞ্চি হৈছে বডিত। আৰু হ'ল মাছল উইকনেছটো কেনেকৈ গম পাব? ধৰক ৱৰ্কআউট কৰোঁতে বেছিকৈ গম পোৱা যায়। আপুনি 15 reps বা 20 reps আৰামছে কৰিব পাৰে 7.5 ডাম্বেল বা 5 kg ডাম্বেল দি, বাট আপুনি ভাগৰিছে, পাৰা নাই, যিটো কণ্ট্ৰেকশ্যন দিব লাগিছিল সেই কণ্ট্ৰেকশ্যনটো আপুনি পাৰা নাই। তো মাছল উইকনেছ, মইতো সেইখিনিয়ে বুজোঁ মাছল উইকনেছ বুলি ক'লে। কিবা এটা কাম কৰিব গ'লে যেতিয়া ভাগৰি যায় পটককৈ, আৰে ধৰ বেগটো, বজাৰৰ বেগটো ধৰিলোঁ, অকণমান দূৰ লৈ যায়, আৰে নোৱাৰোঁ, মোৰ হাতখন বিষাইছে, মোৰ মুঠিটো বিষাইছে। তো ভিটামিন B1 অভাৱত হয়। আৰু এটা হ'ল ব্লাৰি ভিজনটো মেক্সিমাম আপুনি চাব, এটা ৰুমত আছে, লাইট জ্বলি আছে, এণ্ড ঘপকৈ ওলাই গৈছে, এণ্ড মানে ব্লাৰ হৈ যায়, যেনেকৈ আমাৰ আজিকালি কেমেৰাবিলাকত ওলাইছে, ব্লাৰ হৈ যায়। তো সেইটো এটা ব্লাৰি ভিজন। আৰু এটা হ'ল ন'চিয়া এণ্ড ভমিটিং। ন'চিয়া মানে কি জানে? ন'চিয়া মানে হ'ল নাকৰ যিটো আমাৰ এই দুটা নষ্ট্ৰেল আছে, এই দুটাত ঠিক আছে আপোনাৰ উশাহ লওঁতে প্ৰব্লেম হ'ব, এৰি দিওঁতে প্ৰব্লেম হ'ব, সেইটো ন'চিয়া বুলি কয়। আৰু এটা হ'ল ভমিটিং, বমি ভাৱ লাগিব, এইটো মেক্সিমাম জ্বৰ হ'লে হয়। তো ভিটামিন B1 অভাৱত এইকেইটা হয়। আৰু এই ডিফিচিয়েঞ্চিকেইটা গম পোৱাৰ পিছত আপুনি ভিটামিন B1টো খাব লাগে। ভিটামিন B1 মেইন কাম হ'ল আমাৰ যিটো নাৰ্ভাছ ছিষ্টেম, ব্ৰেইনৰ পৰা যিটো কণ্ট্ৰল হয় নাৰ্ভাছ ছিষ্টেম, সেই নাৰ্ভাছ ছিষ্টেমটো মাছল, হাৰ্ট, ষ্টমাক আৰু ইণ্টেষ্টাইন, এইকেইটাৰ যিটো কমপ্লিকেশ্যন, সেই কমপ্লিকেশ্যনকেইটা দূৰ কৰাত হেল্প কৰে ভিটামিন B1। ধৰক এতিয়া নাৰ্ভাছ ছিষ্টেমৰ যদি কমপ্লিকেশ্যন আহে কেনেকৈ গম পাব? নাৰ্ভৰ প্ৰব্লেম যে হয়, বিষ হয়, ভৰিৰ বিষ হ'ল, আপোনাৰ কাপছৰ বিষ হৈছে, ঠিক আছে, হেমষ্ট্ৰিঙৰ বিষ, টানে ভিতৰৰ পৰা খিচাও, মোৰ দেউতাৰ হৈ আছে এতিয়া। তো সেইটো আপোনাৰ নাৰ্ভাছ ছিষ্টেমৰ কাৰণে হয়। তো ভিটামিন B1 এইটোক হেল্প কৰে। প্ৰথম ব্ৰেইনৰ প্ৰব্লেম হয় কিছুমানৰ, ঠিক আছে, এইটো বহুত লাৰ্জ হৈ যাব, ব্ৰেইনটো বুজি নাপাব। ব্ৰেইনত 4টা ভাগ থাকে, তো তেনেকুৱাকৈ বহুতকেইটা প্ৰব্লেম হয়, মানে ডপামিন এগনিষ্ট, বহুত কিবাকিবি আছে, বাঢ়ি যায়, কমি যায়, হাইপাৰ এক্সাইটেড, কম এক্সাইটেড, তো সেইবিলাক প্ৰব্লেম হ'লে ভিটামিন B1। আৰু এটা হ'ল মাছলৰ প্ৰব্লেম বহুত আছে। মাছল ভাগৰে এটা মই ক'লোঁ, তাৰপিছত মাছল ডেভেলপ নহয়, তাৰপিছত মাছলটো সোনকালে ভাগৰি যায়। তো এইকেইটাত আপোনাৰ ভিটামিন B1 মানে হেল্প কৰে। হাৰ্টৰ প্ৰব্লেমত, হাৰ্ট আপোনাৰ ৰানিং কৰিছে, পটককৈ হাৰ্টবিটটো বাঢ়িছে, ঠিক আছে, যিমান হ'ব লাগে নৰ্মেলতকৈ যদি বাঢ়িছে, তো সেইটো আপোনাৰ ভিটামিন B1 কমপ্লিকেশ্যনটো দূৰ কৰে। তাৰপিছত পেটৰ প্ৰব্লেম মেক্সিমাম, ধৰক বাউল চিণ্ড্ৰম, খাইছে, টয়লেট লাগে, লেট্ৰিন লাগে, তো সেইটোক বাউল চিণ্ড্ৰম মুভমেণ্ট বুলি কয়, সেইটোক ঠিক কৰে ভিটামিন B1। মানে আপোনাৰ গাট ছিষ্টেমটো ভাল কৰে। ইণ্টেষ্টাইনত আমাৰ স্মল ইণ্টেষ্টাইন আৰু লাৰ্জ ইণ্টেষ্টাইন, দুটা ইণ্টেষ্টাইন আছে। দুটা ইণ্টেষ্টাইনত আমাৰ খোৱা বস্তুবিলাক হজম হয়। চবে কয় লিভাৰত হজম হয়, আৰে লিভাৰত মেটাবলাইজ হয়, সেইটো মই বেলেগকৈ ক'ম, বাট ইণ্টেষ্টাইনত হজম হয়। ইণ্টেষ্টাইনতে আমাৰ ডাইজেষ্টিভ ফ্লুইডছবিলাক ওলায়, মই যে কৈছিলোঁ পিত্তৰস, সেইবিলাক ওলায়, আৰু বহুত আছে। তো সেই ফ্লুইডছবিলাকে হজম কৰে স্মল ইণ্টেষ্টাইনত এণ্ড লাৰ্জ ইণ্টেষ্টাইনত। স্মল ইণ্টেষ্টাইনত আমাৰ হজম হয়, ভাগ হয় খোৱা বস্তু, মই এইটো বেলেগকৈ ক'ম, ঠিক আছে। তো ভিটামিন B1টো এই কাৰণে দৰকাৰী। আৰু ভিটামিন B1 চবতকৈ বেছি দিয়ে মদাহী মানুহক। মদ খাই এপেটাইট বেয়া হৈ যায়, লিভাৰ বেয়া হৈ যায়, খাব নোৱাৰা হয়, তো সিহঁতক ভিটামিন B1টো বহুত বেছি দৰকাৰী। যদি আপুনি এডিক্টেড আৰু আপুনি ৱৰ্কআউট কৰিব লৈছে, তো আপুনি এই মাল্টিভিটামিনছবিলাক লৈ আপোনাৰ বডিটো প্ৰথমে ডিটক্সিফাই কৰক, নৰ্মেল ৱৰ্কআউট কৰি, পানী বেছি খায়, খোৱা বস্তুবিলাক ভালকৈ খায়, টাইমত নৰ্মেল যিখিনি বস্তু খায় সেইখিনি বস্তু। তো তেনেকৈ লাহে লাহে আপুনি ৱৰ্কআউটটো ষ্টাৰ্ট কৰক। প্ৰথম দিন যায় আপুনি হেভি ৱেইট, তেনেকৈ নহয়, আৰু বেছি বেয়া হৈ যাব। তো এইখিনিয়ে আছিল, আই হোপ বুজি পাইছে আপোনালোকে। তো আজি ভিটামিন B1 ক'লোঁ।
তাৰপিছত ভিটামিন B2 B3 B4 B5 B6 এণ্ড B12 বি কমপ্লেক্সৰ গোটেইকেইটা ক'ম মই কিহৰ কাৰণে দৰকাৰ কাৰণ ময়ো পঢ়িব লাগে পাহৰিছোঁ তো তাৰপিছতহে মই আপোনালোকক ক'ব পাৰোঁ এনে ক'লে বহুত ভাল ভাল আছে ফিটনেছ ট্ৰেইনাৰ সিহঁতে ধৰি ল'ব এণ্ড মই কৈছোঁ কোনো ডাঙৰ মানুহ ডাঙৰ বডি বিল্ডাৰৰ কাৰণে নহয় মোতকৈ তলৰ বা যিবিলাকে নতুনকৈ জইন কৰিছে এণ্ড যাৰ কোচ নাই ট্ৰেইনাৰ নাই সিহঁতৰ কাৰণে মই এই ভিডিঅ'বিলাক বনাওঁ এণ্ড যদি মোৰ কিবা ভুল হয় তো কমেণ্ট ছেকশ্যনত আপোনালোকে কৈ দিব মই এইটো শুধৰাই ল'ম থেংক ইউ গাইজ মোৰ ভিডিঅ'বিলাক চোৱাৰ বাবে লাইক কৰাৰ বাবে এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব বাঢ়িছে এইকেইদিনত 25টা ছাবস্ক্ৰিপশ্যন বাঢ়িছে থেংক ইউ